ৰাজ্যবাহীক দিব ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জান্বিত কৰা আন এক ঘটনা সংঘটিত হৈছে। এগৰাকী অসমীয়া বোৱাৰীয়ে সমগ্ৰ অসমবাসীৰ নাক কাটিছে। এনেবোৰ খবৰ দিব মন নাযায় যদিও দিবলৈ বাধ্য, কিয়নো এনেবোৰ খবৰ সম্প্ৰচাৰ হ'লেহে আন এগৰাকী যুৱক যুৱতীয়ে এনেধৰণৰ নিৰ্লজ্জ কাণ্ড কাম কৰিবলৈ এশবাৰ চিন্তা চৰ্চা কৰিব। এনেবোৰ নিৰ্লজ্জ কাণ্ডকৰ্মই সমাজখনত কেনেদৰে প্ৰভাৱ পেলায় সেইবোৰ বুজি উঠিব পাৰিব। যোৰহাটৰ পাছত এইবাৰ গোলাঘাটৰ মধ্যমপুৰ গাঁৱৰ বোৱাৰীৰ অশ্লীল কৰ্মই অসমবাসীৰ নাক কাটিছে। বিবাহিত মহিলাৰ অশ্লীল ছবি ভাইৰেল হোৱাৰ পাছতে প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে। বিবাহিত মহিলাৰ অশ্লীল ছবিয়ে তোলপাৰ লগাইছে সৰু পথাৰত। পৰ্ণচাইটত মহিলাগৰাকীৰ অশ্লীল ভিডিঅ' দেখি উদ্বিগ্ন স্থানীয় লোক। কেনেকৈ কাৰ চক্ৰান্তত পৰি মুম্বাইৰ অশ্লীল জগতত ভৰি দিলে তাক লৈ চিন্তিত গাঁওবাসী। এগৰাকী নাৰীৰ পিছত আন এগৰাকী নাৰীৰ অশ্লীল কাণ্ডই জোকাৰিছে ৰাজ্য। মধ্যমপুৰ সৰুৱাল গাঁৱত মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে স্থানীয় লোকে। যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ডৰ পিছত এইবাৰ সৰু পথাৰৰ বোৱাৰীৰ অশ্লীল ছবি ভাইৰেল। মুম্বাইলৈ গৈ নীলা ছবিৰ নায়িকা হ'ল সৰু পথাৰৰ বোৱাৰী। কেনেকৈ কাৰ চক্ৰান্তত পৰি মুম্বাই অশ্লীল জগতত ভৰি দিলে তাক লৈ চিন্তিত গাঁওবাসী। মুম্বাইলৈ গৈ নীলা ছবিৰ নায়িকা হ'ল সৰু পথাৰৰ বোৱাৰী। আনহাতে দুষ্ট চক্ৰৰ কবলত পৰি সহজ সৰল গাঁৱৰ জীয়ৰী বোৱাৰী যাতে এনে কাণ্ডত লিপ্ত হ'ব নোৱাৰে, তাৰ বাবে গাঁওবাসীয়ে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। কাৰণ কেলৈ ইয়াৰ আগতে এনেকুৱা ঘটনা আমি আমাৰ এই অঞ্চলটোত দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আজি আমাৰ নিজৰ গাঁৱৰে এগৰাকী বোৱাৰী বা এগৰাকী ছোৱালী বা যুৱতী এনেকৈ গৈ এই কামটোত যে লিপ্ত হৈছে, এনেকুৱা এটা সাংঘাতিক ভিডিঅ'ত, সেইটোত আমি শংকিত হ'বলগীয়া একেবাৰে স্বাভাৱিক। আৰু হয়তো মোৰ লগতে গোটেই সমাজখনৰ সচেতন ব্যক্তিসকলে আজি শংকিত হ'বলগীয়া হৈছে বা হৈছে। কাৰণ আজি তাই গুচি গৈছে, তাইৰ লগত হয়তো মোবাইলৰ যুগ, কোনোবাই যদি এটা লিংক লৈ পেলাই আকৌ তাইৰ লগত 10জনী ওলাই গুচি যায়, তেতিয়াহ'লে সমাজখন আমি জীয়াই থকাতকৈ নথকাই ভাল হ'ব বুলি আমি ভাবিছোঁ। গতিকে সচেতন সমাজে সচেতন হ'বই লাগিব। সেইকাৰণে আমি এটা পদক্ষেপ লৈছোঁ। সোণাল গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া বহুত ৰাইজেও এটা সঁহাৰি জনাইছে আমাক। এইটো পদক্ষেপ আমি এইটো কাৰণেই লৈছোঁ, আমি গোটেইখিনি কাম কৰিব নোৱাৰোঁ, কিন্তু প্ৰশাসনিকভাৱেও ইয়াত আমাক যথেষ্ট সহায় আগবঢ়াব লাগিব। আঁৰৰ চক্ৰ যিটো দুষ্ট চক্ৰই আজি এনেকুৱা কাম কৰাই আছে বা লিপ্ত কৰোৱাইছে, এই দুষ্ট চক্ৰটো সমাজৰ পৰা যাতে উৎখাত হ'ব লাগে, এইটো কিন্তু আমি বিচাৰিছোঁ।